আজিহেন দিৱসতেই জন্ম হৈছিল। এই দিনটো পবিত্ৰ হোৱাৰ কাৰণে তেখেত জন্ম হ'লনে, তেখেত জন্ম হোৱাৰ কাৰণে পবিত্ৰ হ'ল, তাক আমি বিচাৰ নকৰোঁ। গতিকে এটা পবিত্ৰ দিন আছে, এনেহেন দিনত তেখেতৰ স্মৰণ আজি ধৰ্মধ্বজা ভাই তেখেতৰ জন্ম জয়ন্তী উদযাপন কৰি এই ধৰ্মধ্বজা ভাগ আমি কৰা হৈছে। এই ভাগ সময় সাপেক্ষে যিকোনো অনুষ্ঠানতে তেখেতৰ নাম স্মৰণ কৰি তেখেতৰ জন্ম বৃত্তান্ত, কৰ্ম বৃত্তান্ত, সাংস্কৃতিক ফালে অৱদান ফালে যি কোৱাই হয়। গতিকে কি ক'ম বিশেষ মনলৈও তেনেকৈ নাহে। আজিহেন দিৱসত তেখেতৰ জন্ম হৈছিল, কি লগাই থাকে, কিন্তু সিটো সিয়ে কেলে শ্ৰীমন্ত, তেখেত জীৱিত হিচাপে আমি কল্পনা কৰি থকা। সেয়েহে শ্ৰীমন্ত শংকৰদেৱ, শংকৰদেৱ বুলি ক'লে তেখেত যেন জীয়াই নাই তেনেকৈ। সেনেকৈ তিৰুভাৱৰ অৰ্থটো তিৰুধান মানে হৈছে অন্তৰ্ধান হৈ থকা, নমৰে। তিৰুভাৱটোৱেহে মৃত্যুটো দিয়ে। তিৰুধানটো হ'লে বোলে সন্ধান নাইকিয়া জীৱ। গতিকে যিয়ে নহওক তেখেতৰ পৰা এইবিলাক আমি তেখেতৰ লিখনিত পোৱা যায়। তেখেত জন্ম হৈছিলে এতিয়া 1371 খ্ৰীষ্টাব্দত। এতিয়া চনটো অলপ উলিয়াবলৈ দিগদাৰ, কিন্তু যোৱাত 1449 লেখিয়াতে তেখেত জন্ম হৈছিল। আৰু তেনেকৈ চমুৱাই শিক্ষা গ্ৰহণ কৰিলে, মহেন্দ্ৰ খণ্ডজী স্কুলত, আৰু তেনেকৈ ধৰি কিবা হৈ আজি কিবা বীৰ্য হৈছে আনি কালিন্দীক তেখেতসকলে প্ৰথমে বীৰ্যৱতী বিয়া কৰি দ্বিতীয়তে কালিন্দীক মাতি তেনেধৰণে পুত্ৰও আছে, পাইছিলে হিচাপতে, আৰু মণি বুলি এগৰাকী আছিল, এগৰাকী এই নহওক বহুতখিনি আমাক অৱদান দিলে। আমাক সাংস্কৃতিক জীয়াই ৰাখিব বা স্মৰণ কৰিব হয়তো তেখেতৰ বিনা আমি একোৱে কৰিব নোৱাৰোঁ। গতিকে তেখেতেই আজি শ্ৰীকৃষ্ণক আমি যেনেধৰণে স্মৰণ কৰি থাকোঁ, তেখেতৰ কৰ্মবিলাক, তেখেতৰ ভক্তি যিমান প্ৰদৰ্শন কৰোঁ, ঠিক সমান হিচাপে আমাৰ তেখেতক কোনে দেখুৱাই থাকিব? কৃষ্ণক যে এনেকৈ আমি সেৱা কৰিব লাগে, এনেকৈ পূজনীয়, আমি জগতৰ সৃষ্টিকৰ্তা পালক হিচাপে কৃষ্ণক যিধৰণে আমি ভাবিব লাগে, যিধৰণে ল'ব লাগে আঁকোৱালি, এই গুৰুজনাৰ পৰাই আমি ল'লোঁ। এই গুৰুজনাই আমাক দেখুৱাইছে। ধৰ্ম যোগেদিহে তেখেতে, যুদ্ধ নহয়, তেখেতে ধৰ্মৰ যোগেদিহে কৃষ্ণই কৰিছিলে শাসন। আজি কাৰোবাৰ অঁতৰাই অস্ত্ৰক দমন কৰা, নিজেও বহুতখিনি দমন কৰিলে অস্ত্ৰ ধৰি। কিন্তু এই আমাৰ গুৰুজন বিনা অস্ত্ৰপাত হৈছে ধৰ্ম। এই ধৰ্মক লৈয়ে তেখেতে কিমানক বস কৰিলে, কিমানক একগোট কৰিলে, জাতি ধৰ্ম নিৰ্বিশেষে তেখেতে একতা দোলেৰে কিমান বান্ধিবলৈ যত্ন কৰি বহুতখিনি কষ্ট কৰিলে। ঘাট প্ৰতিঘাট এনেকৈ দি পলাই ফুৰোতে তেখেতে মানে শাৰীৰিক যন্ত্ৰণা বহুতখিনি ভুগিলে। আহোমে খেদিলে। আজি লগৰ দুজনমানক হাতীৰখীয়া অপৰাধক, হাতী ধৰিব নোৱাৰিছিলে, সেই অপৰাধক কিছুমানক কাটিলেও। কিন্তু সেনেকৈ দি ইয়াক অত্যাচাৰ চলা হাতীয়ে ভকত বৈষ্ণৱবৃন্দ শিষ্যসকলক লৈ যেন তেখেত গ'লগৈ বিহাৰ, কোচবিহাৰ নৰনাৰায়ণৰ সৈতে একমত হ'ল। নৰনাৰায়ণে প্ৰথমে নৰনাৰায়ণেও মানে অকণমান ইটো বেয়া লগাই দিছিলে ৰজাক। সেইদে বুলি যেতিয়া পৰীক্ষা কৰিলেগৈ দেখিলে যে এইজন ভাল নহয়। গতিকে ধৰ্ম অনুৰাগী সেই নৰনাৰায়ণ, গতিকে তেখেতৰ সৈতে খাপ খাই গ'ল। তেখেতে শৰণ বিচাৰিছিলে, কিন্তু শিলাৰাই শৰণ ল'লে। কিন্তু এতিয়া আমাৰ গুৰুজনাই নৰনাৰায়ণক ৰজা লিখি শৰণ নিদিয়ে নহয়। নৰনাৰায়ণ ৰজাই নেৰে, মোক লাগে হয়
শংকৰদেৱে ভাবিছে মইতো দিব নোৱাৰিম। তেনেকৈ বহুতবাৰ অহা যোৱা কৰিলে নৰনাৰায়ণ শংকৰদেৱক শৰণ ল'ব কাৰণে। কিন্তু তেখেতে উপায় নোপোৱাকৈ আমি কি কৰে আটাইনিতে কৈছে যে মই যদি যাব লাগে তেখেতৰ মই বোলে একেবাৰে যাম। তেনেকৈ বাক্য উচ্চাৰণ কৰিলে। কিন্তু মাধৱদেৱ প্ৰিয় শিষ্য আছিলে, যি সকলোৱে জানে, তোমালোকেও জানা, যি ভকতসকলেও জানে। তেখেতেহে বুজি পাইছে যে কথাটো কি অৰ্থত কৈছে, যে মই একেবাৰে যাম যদি যাবলগীয়া হয়। ঠিক তেনেধৰণে গা অসুখৰ এটা অজুহাত দেখুৱাই তেখেতে শিৱ ধ্যানৰ যোগেদি আচলতে তেখেতে সেইটো তাৰিখ আছিলে চাগে 1568 আছিল চন। ঠিক সেইটো জন্মটো যদি হয় 1449, মৃত্যুটো যদি হয় 1568, তেতিয়াহ'লে এইকেইটা যোগ কৰিলে তেখেতৰ হয়তো আমি বয়সটো পোৱা যাব। বয়সটো আমাৰ লিখকসকলে লিখিছে যে 120 বছৰ, কিন্তু অংকটো কৰিলে 19 বছৰ কেইমাহ হ'ল। 100 বছৰৰ পাছত 19 বছৰ ঠিক সেনেকুৱাকৈ ধৰিতে আনি সেই 20 বছৰ বুলি পুৰাই থৈ দিম। ইয়াকে কৈ মই সামৰণি মাৰিছোঁ। আপোনালোকে আগবাদ দিলোঁ। Hong Kong.